মোক লক কৰি থৈ দিয়ে ৰুমতে কিয় বন্ধ কোঠাত সোমোৱাই ৰাখিছিল অভিনেত্ৰী স্যামান্তিকা শৰ্মাক আজিৰে পৰা প্ৰায় কেইবা বছৰ আগত স্যামান্তিকা শৰ্মাৰ লগত কি ঘটিছিল সেইদিনা স্যামান্তিকাৰ লগত কোন প্ৰথমবাৰৰ বাবে কেমেৰাৰ আগত সকলো ক'লে স্যামান্তিকাই বন্ধু বান্ধৱীসকল অসমত এটা সময়ত জানমণি নামেৰে পৰিচিত জনপ্ৰিয় অভিনেত্ৰী স্যামান্তিকা শৰ্মা তেখেত বিবাহপাশত আবদ্ধ হৈ কলকাতাৰ এজন ব্যক্তিৰ লগত তেখেতলোক দুয়োৰে বিবাহ হৈছিল যদিও এতিয়া বৰ্তমান তেখেতলোকৰ সংসাৰখন ভাগি থানবান হৈ গৈছে আৰু তেখেতৰ স্বামীয়ে কি কৰিলে সকলো ক'লে কেমেৰাৰ আগত বন্ধু বান্ধৱীসকল যে বলক স্যামান্তিকা শৰ্মাৰ মুখেৰে আমি সকলোবোৰ শুনিলোঁ তালৈ গ'লোঁ দুখন ঘৰৰ খুব ধুনীয়াকৈ মিল হৈ পেলাই বিয়াখন পাতিলে কিন্তু টোটেলি ফ্ৰড আছিলে গোটেই কাহিনীটোৱে ফ্ৰড আছিলে মোৰ লগত বিয়াৰ এমাহ দুমাহৰ পিছত মই গম পালোঁ যে মোৰ হাজবেণ্ড আগতেও বিয়া হোৱা বাচ্চা এটা আছে তাৰপিছত আৰু তাতকৈ আৰু কি ক'ম আজি প্ৰথমবাৰ কেমেৰাৰ আগত কৈ আছোঁ গতিকে তথাপিও ট্ৰাই কৰিছিলোঁ আৰু এনেকুৱা আছিলে যে তেখেতৰ নিজৰ দুখখিনি লুকুৱাবৰ কাৰণে মোক অনবৰতে মানে টৰ্চাৰ কৰি থাকিছিলে ৰুমত লক কৰি থৈছিলে এটা বছৰ কলকাতাত আছিলোঁ মই এটা বছৰ কমপ্লিট নাই কাৰণ তেখেতে জাহাজতো গৈ থাকিছিলে মোক ঘৰলৈ পঠিয়াই দিয়ে মই যদি কওঁ মোৰ ইনলজৰ ঘৰত থাকোঁগৈ কিয়নো সেই ঘৰটোত তেখেতৰ মাও আহি থাকে মোৰ মাদাৰ ইন ল' আহি থাকিছিলে কিন্তু তেখেতে আৰু মই বেছিভাগ একেলগে আছিলোঁ আৰু মই যদি কওঁ যে কল্যাণীৰ ঘৰটোত থাকোঁগৈ আমি চাউথ চিটি কলকাতাত থাকিছিলোঁ আৰু যাদৱপুৰত আৰু তেখেতে মোৰ শাহুমা হেৰিত থাকিছিলে কল্যাণীত থাকিছিলে গতিকে মই যদি কওঁ যে তুমি যোৱাগৈ মোৰ ঘৰটো ইয়াতেই মই কল্যাণীত মাৰ লগত থাকোঁ এটলিষ্ট মই লেংগুৱেজটো শিকিম বা ইন ফিউচাৰ মই মোৰ ল'ৰা ছোৱালীক কি শিকাম যদি মই তোমালোকৰ একো নকৰোঁৱে যদি গতিকে তেখেতে নিদিছিলে তেখেতে কয় যে নালাগে তুমি ঘৰলৈকে যোৱাগৈ এভৰি টাইম মোক ঘৰলৈকে পঠিয়াই দিয়ে অহা যোৱা সদায় সেনেকুৱাই হৈ থাকে 2-3 মান্থছ গুৱাহাটীলৈ পঠিয়াই দিয়ে তেখেত যেতিয়া শ্বিপলৈ গুচি যায় মোক গুৱাহাটীলৈ পঠিয়াই দিয়ে তেনেকুৱা নিচিনা আছিলে তাৰপিছত তেখেতৰ খুৰাক ঢুকালে যিজন খুৰাকৰ কথা কৈ পেলাই জল্দি বিয়াখন পাতা হৈছিলে আচলতে চ' খুৰাক ঢুকোৱাৰ সময়তো মই ক'লোঁ যে মইতো বোৱাৰী হয় তোমালোকৰ গতিকে মই কিয় যাব নোৱাৰোঁ খুৰা ঢুকাইছে তোমাৰ আৰু আমাৰ এতিয়া আমিতো বামুণ হয় গতিকে আমাৰ ঘৰত যদি নিজৰ কোনোবা ঢুকায় বৰ্তা হওক খুৰা হওক বা কোনোবা তেতিয়াতো আমাৰ বহুত নিয়ম থাকে কাৰণ আমি মাটি থ'ব লাগে নিৰামিষ খাব লাগে ভাত খাবই নাপায় নেকি 3 দিন কিবা তেনেকুৱা বহুত নিয়ম থাকে গতিকে মই সেইবোৰ জানিব বিচাৰোঁ তেওঁলোকৰ কি আছে চব ক্ষেত্ৰতে মোক আঁতৰাই ৰাখে আৰু তেখেত খুৰাক ঢুকোৱাৰ পিছতো মোক এদিনো মোক সেইখন মেইন ঘৰখনলৈ মোক যাবলৈ নিদিলে আৰু দোকানলৈ গ'লে মানে এনি টাইম মোক ঘৰত যদি প্লাম্বাৰ এটাও আহে ইলেক্ট্ৰিচিয়ানো আহে যিয়ে আহে মোক লক কৰি থৈ দিয়ে ৰুমতে তেনেকৈ থাকিলোঁ কিছুদিন থাকি মেলি ভাবিলোঁ যে জীৱনটো শেষ হৈ গৈছে ডিপ্ৰেশ্যনত একদম শেষ হৈ গৈছিলোঁ আৰু কিতাপ পঢ়ি থাকোঁ ভাতকেইটা খাওঁ ভাত বনাওঁ আৰু মেইড থাকে তেওঁলোকে অলপ সহায় কৰি দিয়ে তেওঁৰ মাক থাকিলেও তেনেকৈ থাকে জীৱনটো একদম মানে দুটা ৰুমৰ মাজত 2 BHK আছিল যিহেতুকে দুটা ৰুমৰ মাজত শেষ হৈ গৈছিলে সদায় নিজেই নিজক কুৱেশ্যন কৰোঁ যে কি হ'ল মোৰ জীৱনটো ইমান বছৰ সৰুৰে পৰা নাচিলোঁ বাগিলোঁ গোটেই অসমৰ মৰম ল'লোঁ তাৰপিছত দেখোন বেলেগ হৈ গ'ল এতিয়া তথাপিও চেষ্টা কৰিছিলোঁ কিন্তু নোৱাৰিলোঁগৈ আৰু আল্টিমেটলি গুচি আহিলোঁ